মষ্ট ইম্পৰ্টেণ্ট কমেণ্ট ৰিপ্লাই দিম বুলি ভাবিলোঁ আৰু প্ৰথমে তোমাৰ মা দেউতাক দেখা নাপাওঁ, দেখাই দিবাচোন কেতিয়াবা। সেই গাইছ ৰাতিপুৱাই পুৱাই ধুনীয়াকৈ এইটো কল কাটি মেলি থৈ দিম আৰু কেইদিনমান পিছত খাবৰ কাৰণে চলি যাব, যিহেতু এই কেইদিন ডেইলি বৰষুণ আহি আছে বাবে অৱস্থা বেয়া কৰি পেলাইছিল। চ' এতিয়া ধুনীয়াকৈ কাটি মেলি থৈ দিম আৰু কোনোবাই যদি খাব আহে খাব আহিব পাৰা আৰু ইফালে গৰু চাওক, এওঁলোকক বান্ধিব লৈ যোৱা নাই বাবে ধুনীয়াকৈ চাই আছে। তুমি খাবা নেকি? খাবা? 15 কেজি মান আছেই। নমস্কাৰ ৰাইজসকল, আজি প্ৰথমে ভাৰীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আজি মনটো খুব বেছি বেয়া লাগি আছে। কৈছোঁ নহয়, এইকাৰণে এই আমাৰ তামোল গছটো আৰু কলগছটো অৱস্থা বেয়া কৰি পেলাইছে। আৰু প্ৰথমে আপোনালোকক দেখুৱাই আছোঁ যাই পিনে, আৰু এই পিনে ডাঙৰ বাজনীয়ে ধুনীয়াকৈ গৰু বান্ধি পিনে আহি পাইছে চাগে। কি কৰিছে আকৌ? হয় নেকি? আৰু এতিয়া আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আমাৰ কলগছটো অৱস্থা বেয়া হৈ গৈছে আৰু বৰষুণ আহি পিনে। কেৱল 7টা আছে হাঁহ আৰু বিক্ৰী কৰিলোঁ যিহেতু। আৰু এই পিনে আমাৰ এই কলগছটো ভাঙি গৈছে। তুমি মোক কেমেৰা কৰি দিবা নাই? হয়, সেয়া লোৱা। ফুৰিব কাম নাই। এইকেইদিন বহুত বেছি বৰষুণ আহি আছিল, যাৰ কাৰণে একদম অৱস্থা নাই আৰু সেইবাবে কাটিব লগা অৱস্থা হৈ গ'ল। মানে বস্তু ভাঙি গৈছিল আৰু এতিয়া ধুনীয়াকৈ কাটি মেলি ঘৰত খাবৰ কাৰণে থৈ দিম। আৰু এই পিনে চাওকচোন, এটা কেইদিনমান পিছত খাব চলিব আৰু চাওক ধুনীয়াকৈ কাটি মেলি কিবা কৰিম আৰু দে তুমি ধৰা ভালকৈ ধৰিবা আকৌ, নহ'লে আৰু পৰি যাব। কিমান ওজন হ'ব? হয় নেকি? আনচোন মোক ইফালে। গাইছ এয়া 15 কেজি মান থাকিব চাগে, 15 কেজি মান হ'ব চাগে। আপোনালোকে কল খাই ভাল পায়নে নাই কমেণ্ট কৰি জনাবচোন। আমাৰ কিন্তু ঢেৰ কল বহুত আছে, কি বুলি ক'ম, একদম খাবৰ কাৰণে চলি যাব। সেই গাইছ ৰাতিপুৱাই পুৱাই ধুনীয়াকৈ এইটো কল কাটি মেলি থৈ দিম আৰু কেইদিনমান পিছত খাবৰ কাৰণে চলি যাব, যিহেতু এই কেইদিন ডেইলি বৰষুণ আহি আছে বাবে অৱস্থা বেয়া কৰি পেলাইছিল। চ' এতিয়া ধুনীয়াকৈ কাটি মেলি থৈ দিম আৰু কোনোবাই যদি খাব আহে খাব আহিব পাৰা আৰু ইফালে গৰু চাওক, এওঁলোকক বান্ধিব লৈ যোৱা নাই বাবে ধুনীয়াকৈ চাই আছে। তুমি খাবা নেকি? খাবা? 15 কেজি মান আছেই। আৰু এতিয়া ধুনীয়াকৈ কল কাটি মেলি ইয়াতে থৈ দিম বুলি ভাবিছোঁ আৰু পাকঘৰত, যাতে সোনকালে পকা হৈ পিনে খাব পাৰোঁ। আৰু আপোনালোকে কল খাই পিনে ভাল পায়নে নাই কমেণ্ট কৰি জনাবচোন। আৰু হোমটো ইগন'ৰ কৰক, খোৱা মেইন। আৰু ইয়াতে ধুনীয়াকৈ থৈ দিলোঁ। গাইছ চলাৰ অৱস্থা নাই আৰু মানে এই কল উঠাই লৈ পিনে, আৰু এই পিনে আকৌ এটা কলগছ ভাঙি গৈছে, আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু এই বৰষুণ আহি আহি আমাৰ অৱস্থা নাই আৰু গোটেইকেইটা সেয়া কলগছ ভাঙি গৈছে। আৰু এই পিনে এটা আছে কলহ, আৰু এইফালে আছে বহুত আছে আৰু ক'ব লাগিলে। মানে এইকেইদিন বৰষুণ আহি আহি অৱস্থা নাই আৰু। তুমি বাচন বৰ্তন ধুই আছা যে কেলে? হয় নেকি? ইমান সোনকালে ভাত খাবা নেকি? ক'তবা যাবা নেকি? আজি হাজিৰা নাই তথাপিও সোনকালে বাচন বৰ্তন ধুই আছা যে না গৰু বান্ধিব লৈ যাব? হয় নেকি? ঐ মই আজি গৰু বান্ধিব লৈ নাযাওঁ, মই সন্ধিয়াটো মানে কিবা কৰিম আৰু সন্ধিয়া লৈ আনিম। তুমি আজি তৰাৰ লগত বান্ধিব লৈ যোৱা। আৰু একো নাই, ধুনীয়াকৈ বাচন বৰ্তন ধুই আছে আৰু একো নাই। মই আৰু পিছত আৰু আজি কেইটামান কমেণ্টৰ ৰিপ্লাই দিম বুলি ভাবিলোঁ। আৰু মষ্ট ইম্পৰ্টেণ্ট গাইছ, মই আজি এইটো বস্তু লৈ পিনে ব্ৰাছ কৰিম বুলি ভাবিলোঁ। আৰু আমি এইটো হাংগাৰ বুলি কয় আৰু কিছুমানে এঙাৰ বুলি কয় চাগে, আৰু ঠাই লৈ বেলেগ বেলেগ নাম হয় ইয়াৰ। আৰু বাৰু যি কি নহওক ধুনীয়াকৈ এইটোৰে ব্ৰাছ কৰিম। আৰু মোৰ দাঁতৰ অৱস্থা, আৰু এতিয়া ধুনীয়াকৈ পানীত ধুই মেলি চাবাচোন কিমান বেছি চাফা হয়। হয়তো আপোনালোকে দেখি আচৰিত হৈ যাব। সেয়া অলপমান পৰিষ্কাৰ হোৱা হেন লাগিছে নাই? মষ্ট ইম্পৰ্টেণ্ট কমেণ্ট ৰিপ্লাই দিম বুলি ভাবিলোঁ। আৰু প্ৰথমে
তোমাৰ মা দেউতাক দেখা নাপাওঁ, দেখাই দিবাচোন কেতিয়াবা। হয়, মই দেখাই দিম বুলি ভাবিছিলোঁ, কিন্তু ফ্ৰী নহয়, মানে কামত যায়ও মাহঁতেও, তাৰ কাৰণে দেখা হোৱা নাই। চ' কেতিয়াবা দেখাই দিম। আৰু 2 নম্বৰ কুৱেশ্যনটো হৈছে হয় দিয়কচোন বুলি নক'বা, ভাল নালাগে। মই হয় দিয়কচোনৰ কাৰণে ভাইৰেল হৈ গৈছোঁ, আৰু হয় দিয়কচোনৰ কাৰণে অসমৰ 2-3জন মানুহে চিনি পোৱা হ'ল। গতিকে মই হয় দিয়কচোনো কেনেকৈ নকোৱাকৈ থাকোঁ, হয় নাই? গতিকে মই অলপ চলপ ক'ম বাৰু, একো নাই। আৰু কাৰোবাৰ যদি ডাউট আছে কমেণ্ট কৰিব পাৰা, আৰু পিছত মই ধুনীয়াকৈ মানে ৰিপ্লাই দিম বুলি ভাবিলোঁ। আৰু পিছত মই মা দেউতাক দেখাম, লগতে ধামাকা ব্লগ দিবৰ কাৰণে চেষ্টা কৰিম। আৰু বৰ্তমান মোৰো ইমান সময় নাই, মানে মিনি ব্লগ বনোৱাৰ কাৰণে সময় হয়, আৰু কিন্তু লং ভিডিঅ' বনাবৰ কাৰণে কি দিম কি নিদিওঁ, যদিহে আপোনালোকে বিচাৰে তেনেহ'লে ডেইলি ব্লগ দি দিম লং ভিডিঅ'টো। আৰু আজিলৈ আহিছোঁ।